গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱাই 6টা বাজি আছে। এতিয়া উঠিলোঁ, ঘৰটো সাৰিলোঁ। এতিয়া বাহিৰৰ কামকেইটা কৰি লওঁগৈ। প্ৰথমতে কাপোৰ কানিখিনি ওপৰত মেলি থৈ আহোঁগৈ আৰু বাহিৰখন সাৰি থৈ আহোঁগৈ। ঘৰটো সৰা হৈ গ'ল। এতিয়া কাপোৰো ধুই ল'লোঁ। এতিয়া ঘৰটো সাৰি মেলি কাপোৰকেইটাও বাহিৰত মেলি থৈ আহিম। এয়া টিঙত কাপোৰ লৈ থৈছোঁ। বেছি সময় হোৱা নাই, 6:30 মান হৈছে। এতিয়া পটাপট কাপোৰ চাপোৰ মেলি দিনটোৰ কাৰণে আজৰি হৈ ল'ম। কাপোৰখিনি ৰাতিপুৱাই ধুই ল'লে মানে দিনটোৰ কাৰণে আজৰি হৈ যাওঁ আৰু তেতিয়া ভিতৰৰ কামখিনি কৰি থাকিব পাৰোঁ ভালকৈ, লাহে লাহে। দিনত ইমান ৰ'দ দিয়ে, বাহিৰত ওলাবলৈ মন নাযায়। এই আচাৰৰ বৈয়ামকেইটা লৈ লৈছোঁ একেবাৰে ওপৰত দিবলৈ। প্ৰথমতে এইখিনি লৈ যাওঁ, তাৰপৰা কাপোৰখিনি লৈ যাম আৰু একেলগে চব কাম আজৰি হৈ গ'লে বাহিৰৰ কামখিনি, ভিতৰৰ কামত লাগি থাকিব পাৰিম। কাপোৰ কানি লৈ ওপৰলৈ আহিলোঁ। এতিয়া কাপোৰ ৰ'দত দিছোঁ। এয়া কাপোৰবোৰ মেলিছোঁ। এইটো কামেই, বাহিৰৰ কামটোৱে বৰ দিগদাৰ লাগে মানে মোৰ। বাহিৰত পটাপট কাপোৰ চাপোৰ ৰ'দত মেলি ল'লেহে অলপ মনটো ভাল লাগে। তাৰপিছতে ভিতৰত খোৱা বোৱাত বাকী কামত লাগি থাকিব পাৰি। বাহিৰৰ কাম বন কৰি আজৰি হৈ আহিলোঁ। এতিয়া চাকি গছ জ্বলাবলৈ লৈছোঁ। অসমত ইমান বানপানী হ'ল, ভগৱানে চবকে ৰক্ষা কৰে যাতে। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ।
আকৌ যাতে দ্বিতীয়টো বানপানী এনেকৈ নাহে। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ, আকৌ যাতে দ্বিতীয়বাৰ অসমখন এনেকৈ নুবুৰে। মানুহৰ ইমান কষ্ট হ'ল, ইমান মানুহ মৰিলে, জীৱ জন্তুকে ধৰি মানুহ দুনুহ চব উপঙি আহিছে, দেখিয়ে বেয়া লাগিছে নিউজত। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ, অসমখনত যাতে ইমান আৰু বিপদ নাহে যাতে। ব্ৰেকফাষ্ট কৰিছোঁ, এয়া পাৰাঠা, ৰাজমাহ আৰু সিহঁতক এগ দিছোঁ, এটা বইল এগ। মই নাই লোৱা। ৰুটি, পাৰাঠা আৰু ৰাজমাহ আৰু অকণমান কালি বনোৱা চুজি আছিলে। এইটো বাঁহৰ গাজ হয়। আজি খৰিচা আচাৰ বনাম বুলি বাঁহৰ গাজ দুটা কিনি ল'লোঁ। অকণমান শুকাই গ'ল, এদিন থৈ দিলোঁ। দেখিছে বাঁহৰ গাজ অকণমান বেয়া হৈছিলেগৈ আৰু। আপোনালোকে কোনে কোনে বাঁহৰ গাজ খায় আৰু ইয়াৰ খৰিচা কোনে বনায় ক'বচোন কমেণ্ট কৰি। বাকলি অকণমান বেছি বুঢ়া নিচিনা লাগিছে, টান টান বাকলিবোৰ অকণ কাটি লৈছোঁ চাইজটো। দেখিছে চাফা কৰি ল'লোঁ ধুনীয়াকৈ, ভালকৈ চাফা কৰি লৈছোঁ। ভালকৈ গুচাই ল'লোঁ, এতিয়া জাবৰখিনি আঁতৰাই লওঁ।
গাছকেইটা ভালকৈ ধুই ল'লোঁ। এতিয়া ইয়াক পিচি লওঁ। অকণমান সৰুকৈ লওঁ। কুমলীয়া হয় একদম, পটককৈ কাট খাই গৈছে। বেছি ডাঙৰ নকৰোঁ, এইটো অকণমান সৰু সৰু ছাইড হয়, এই ছাইডে পিচি ল'ম। বেছি ডাঙৰ হ'লেও ভাল নালাগে। অলপ টানমূৰীয়া এইবোৰ খুন্দনাত গুড়ি কৰি লওঁ। খুন্দনাত গুড়ি কৰিলে মানে গুড়ি হৈ যাব। আগৰ দিনৰ মানুহে ঢেঁকীটো গুড়ি কৰি লয়। ঢেঁকীত বাঁহগাজ আনি পিনি তাত গুড়ি কৰি পিনি আকৌ নিমখ দি পিনি ভৰাই থৈ দিয়ে। এতিয়াতো ঢেঁকীৰ দিন নাই, সেইকাৰণে এনেকৈ পিচি থৈছোঁ। এই দেখিছে, এনেকৈ হাতেৰে পিছত মোহাৰি দিম, ভাঙি দিম। গোটেইখিনি এনেকৈ পিচি ল'লোঁ। অকণমান ডাঙৰ ডাঙৰ হৈ থাকিলে কিছুমান। এতিয়া মই ইয়াতে নিমখ দি দিম। তিনি চামুচ নিমখ দি দিলোঁ সৰু চামুচেৰে। হালধি দি দিম। ভালকৈ মিলাই ল'ম এতিয়া।
চব নিমখ হালধি চবতে লগাই ল'লোঁ ধুনীয়াকৈ। এয়া দেখিছে। এতিয়া 3 দিনৰ কাৰণে এইখিনি মই এনেকৈ প্ৰিজাৰ্ভ কৰি থ'ম। 3 দিন এনেকৈ থৈ দিম। তাৰপৰা চেপি পিনি তাৰ পানীটো অলপ পৰিমাণত চেপি তাৰপৰা ৰ'দত দিম। ডাঙৰ চচ এটা এনেকৈ লৈ ল'লোঁ। দেখিছে, ইয়াতে ভৰাই ল'লোঁ। ইয়াত থাকিলে মানে থ'বলৈ ভাল হ'ব, ঢাকিব পাৰিম। 3 দিনৰ কাৰণে এনেকৈ মই ঢাকি থৈ দিলোঁ। 3 দিনৰ পিছত আকৌ চেক কৰিম, তাৰপিছতে ৰ'দত দিম।